গুড মৰ্ণিং সকলোকে। সকলোৱে দিনটো ভালে যাওক তাৰে কামনা কৰিলোঁ। 7 বাজিবৰ হ'লে 7 বাজিবই। আমি উঠিলোঁ কেতিয়াবাই। আমাৰ মনৰ আৰম্ভ হ'ল আমাৰ মনৰ আৰু ধনুৰ বা আৰম্ভ নাই। আমাৰ ধনুৰ ঠাণ্ডাই নাই। মামা আৰু এতিয়া ধনুক পঢ়িবলৈ দিম। মই কামখিনি কৰি লওঁ। আৰু ইয়া আমাৰ দিনটো আৰম্ভ হ'ল এনেকৈ। আৰু আমাৰ এইখিনি পিলু কি বোলা আমাৰ হ'ল দিনটো আৰম্ভ। ব'লা ষ্টাৰ্ট নাও গো। আমাৰ ধনু কি খাই আছে? আলু ভাজি আৰু কি খাইছা? কৈ যা। ৰুটি আলু ভাজি। আজি ৰুটি আলু ভাজিৰে আমাৰ ৰাতিপুৱা আৰম্ভ। আৰু বাকীখিনি দেখুৱাবলৈ নহ'লে আৰু এতিয়া দুপৰীয়াৰ বনাইছোঁ আলু আৰু সৰুকৈ এটা টমাটৰ লৈছোঁ আৰু দুটা কণী ইয়াতে এনেকৈ আলুখিনি ভাজি লোৱাৰ পিছত কণীকেইটা এনেকৈ ভাঙি দিম এনেকৈ ভাঙি দিয়াৰ পিছত এনেকৈ উলটাই দিম। বহুত টেষ্টি লাগে খাবলৈ। অলপ পানী দি এইখিনি অলপমান ঢাকি ৰাখিছিলোঁ আৰু ইয়াত দেখিছে দিছে আৰু হৈ গ'ল আমাৰ আজি দুপৰীয়াৰ আহাৰ। আজি আৰু একো নবনালোৱে আৰু পাপৰ ভাজিছিলোঁ আৰু এতিয়া 5 বাজিবৰ হ'লে 10 মিনিটহে বাকী আছে আৰু আমাৰ ধুনু এতিয়ালৈকে শুয়ে আছে। দেখিছে এতিয়ালৈকে শুই আছে। মাতি আছোঁ অ' পা জান উঠা পাপা। এই যে আৰু আমাৰ এইখিনি নুশুলে ৰে। দুদিনমানৰ পৰা কি হৈছে নাজানো। ই বহুত দিগদাৰ কৰিছে। দুপৰীয়া নুশুৱে। দেখিছে এতিয়া কেনেকৈ কৰিছে। বহুত দুষ্ট হৈছে। বহুত বদমাচি কৰে এইখিনি আমাৰ টিকলি মা বহুত বদমাচি কৰে। পৰিৱেশ এতিয়া সকলো আহিছে। ল'ৰা ছোৱালীবিলাক খেলিছে। মন্দিৰ এই বিল্ডিংবিলাক ক্লিয়াৰ কৰি আছে। গুড ইভিনিং সকলোকে। আৰু এতিয়া বাজিল 5:30। 5 মিনিট হ'লহে আমাৰ ধনু উঠিলে আৰু উঠি নিজে মুখখন ধুই ল'লে। ধুই বৈ এতিয়া খাই আছে কি ধনু? ভুজিয়া খাই আছে আৰু লৈছোঁ গাখীৰ পেডিয়াচিয়ৰ দি আৰু ইয়াৰ বিস্কুট আৰু ময়ো আজি অলপমান গাখীৰ খাওঁ। আৰু আমাৰ মনো এতিয়াহে শুলে। এতিয়াহে শুইছে আমাৰ মনোৱে। আমি এতিয়া যাই আছোঁ পানী আনিবলৈ। এই যে হৈছে আমাৰ পানী আনিবৰ বেগ আৰু আমাৰ ধনু যাব খেলিব। আৰু আমাৰ মনো এয়া শুই আছে। বান্ধি লৈছোঁ মনুক আৰু ধনু আমাৰ ধনু ইয়াতে থাকিল খেলিব বোলে। আমি যাই আহোঁ পানীখিনি লৈ আহোঁ। এইফালে এনেকৈ যায়। বেছি দূৰ নহয় দে কমেই আৰু। আপোনালোকে আমাক বহুত মৰম দিছে তাৰ বাবে সকলোকে বহুত ধন্যবাদ। আৰু অকণমান উৎসাহ জনাব, কমেণ্ট কৰিব, তেতিয়া আৰু ভাল লাগিব। এতিয়া পালোৱে। আহি ইয়াতে আমি আৰু দেই পাইছোঁ। আমি এতিয়া লৈ যাওঁ পানী। তেনেকৈ ৰাখি দিলোঁ দেই। দেখো আৰু
বটল ল'ম ইয়াতো পানী আছেনে আছে পানী লৈ যাম আৰু এনেকৈ পানীখিনিও ভৰাই ল'লোঁ ভৰাই লৈ এতিয়া বেগখনত বটলকেইটা ভৰাই ল'ম এইকেইটা ভৰাই লৈ এতিয়া টিলিং কৰি আহিম ঘৰলৈ আৰু এতিয়া সন্ধিয়া এনেকৈ দুজনে খেলি আছে লাগিব ই আহিছে হাঁহিছে হাঁহি দে মানে হাঁহি দে কুকুত ভোগ কথা পাপা কুকুত ভোগ কথা কুকুত ভোগ কেনেকৈ হাঁহিছা তাৰি हाही इतना अभी क्या करना पड़ेगा पढ़ाई यस इतना तुम अलपमान पढ़िबले दिउ खाबले बना करे हाई আছে हां दूध गरम दी तो दूध गरम दूध नहीं पिया क्या नहीं है दूध नहीं पिया नहीं और पीऊंगा ठीक हमार धनर पोलार स्टाइल টেবিল ইয়াতে মানুহ ইয়াতে আৰু আমাৰ এইখিনি আছে টিলটিলি বাই মনো আৰু এইখিনি মনো কি খবৰ ভাল মোৰ খবৰ ভাল আচ্ছা মোক দেখাবা আৰু এতিয়া আহিলোঁ এই ৰাতিৰ খাবৰ বনাবৰ কাৰণে আৰু আমাৰ ধনুৱে খাব বোলে এগ ৰ'ল সেইকাৰণে ৰুটি বনাই দুটা কণী ফেটি লৈ ইয়াতে এনেকৈ ৰুটিখন দি আলু অলপ ভাজি ৰাখিছিলোঁ আলুখিনি এনেকৈ মাজত দি দিম দি আমাৰ ধনুৰ হৈ গ'ল এগ ৰ'ল ৰেডি হৈ গ'ল ধনুৰ এগ ৰ'ল খাবি না পাপা দে দিবি খাবি না নাই খাম আৰু আজি আমাৰ হৈ গ'ল এয়া এগ ৰ'ল আৰু আমাৰ দুনুৱে দি খাই আছে এগ ৰ'ল গুড নাইট